নিজে বনোৱা তিল গাহৰি নিজে খোৱা নিজেতো বেয়া হ'লেও ভাল হৈছে বুলি ক'বা হাই গাইস মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি বনাম তিল গাহৰি কেনেকিনো বনাম আপোনালোকক দেখাই দেখি চাই থাকিব বলক আমাৰ এফালে ভাইটিয়ে মাংস কাটি আছে আজি খানাৰ কাৰণে মাংস ৰেডি পুৰা তিল গাহৰি বনাম ৰঙা ৰঙা মাংস আৰু এফালে গাহৰিটো প্ৰথম বইল কৰি লৈছো আৰু অলপ টাইমৰ কাৰণে তিলটো ভাজি লৈছো এতিয়া ইজিলে আৰু ইয়া দি দিওঁ তিলখিনি ফাইনেলি তিল গাহৰি বনাই ৰেডি হ'ল এতিয়া ছাৰক খাব দিছোঁ ফাৰ্ষ্টে ছাৰ খাইছা ঠিকে আছে আৰু চাটনি বনাইছিলোঁ খাইছা চাটনিটো ভাল চাটনিটো বেছি ভাল হৈছে কি দিলে ইয়াত চাটনিটো নৰসিংহ মচুন্দৰী আৰু মান ধনিয়া আদা নহৰু নিজে বনোৱা তিল গাহৰি নিজে খোৱা নিজেতো বেয়া হ'লেও ভাল হৈছে বুলি ক'বা ভাল লাগিছে ঠিকে আছে এই ভণ্টি এটাক দিলা নাই দিলোঁ ভাইটি কেনেকুৱা লাগিছে খাই মজা হৈছে তিল আৰু গাহৰি